মায়া তোমাক কথা এটা কওঁ নন্দিনীয়ে তোমাক বহুত ভাল পায় she just loves you মই এটা তোমাক ৰিকুৱেষ্ট কৰিছো প্লিজ তাই কেতিয়াও বিশ্বাস নাভাঙিবা মায়া প্লিজ ভয় লাগি আছে তুমি নাযাবা মোক এৰি থৈ নাযাওঁ মই দেখোন ইয়াত বহি আছো মই নাযাওঁতো তোমাক এৰি জানো তুমি মোক এৰি থৈ নোযোৱা তুমি মোক বহুত ভাল পোৱা ন মায়াবা তুমি জানা সত্ৰত মোক বাট চৰাত পাইছিলে ভাগ্য যে আই পিতাই প্ৰভু ঈশ্বৰে আৰু গাঁওখনে আগুৱালি ল'লে কিন্তু ইয়ালৈ অহাৰ পিছৰ পৰা আকৌ দূৰ হৈ গ'লো আপোনজনৰ পৰা বা জন্মতে এৰি থৈ যাব লগাকৈ মই কিন্তু ইমান বেয়াও নহয় আৰু আপোনজনৰ পৰা দূৰত থাকিব পৰাকৈ মই ইমান টানো নহয় তুমি যদি মোক তেনেকে এৰি থৈ গুচি যোৱা লাইফত যি প্ৰব্লেম হওক যি কথা শ্বেয়াৰ কৰিবলগীয়া থাকে তুমি মোৰ লগত কৰিবা তোমাক যদি চবেই এৰি যায় নহয় তোমাক তোমাৰ মায়ে বাই কেতিয়াও এৰি নাযায় প্ৰমিছ তোমাৰ গাতে মই মোৰ আই আৰু বা এজনী বিচাৰি পাওঁ মই তোমাক বহুত ভাল পাওঁ মায়াবা I'm sorry Nandinee I'm sorry I'm sorry I'm sorry Nandinee বা উঠা আকৌ কি হ'ল বা আজি যে তুমি ইমান দেৰিলৈকে শুই আছা অথনিৰে পৰা মই দুৱাৰত টুকুৰিয়াই আছো কিন্তু তোমাৰ কোনো সাৰ খুৰেই নাই দেখিছানে নাই সময়টো আজি যে তোমাৰ এটা শ্ব' আছে সেই কথাটো তুমি পাহৰিলাই নেকি জনপ্ৰিয় সত্ৰীয়া নৃত্যশিল্পী জনকনন্দিনী আজি মঞ্চত নৃত্য প্ৰদৰ্শন কৰিবলৈ গৈ থমকি পৰে কিছু সময় মঞ্চত নিস্তব্ধ হৈ থিয় হৈ থাকি শিল্পীগৰাকী মঞ্চৰ পৰা নামি আহে হেইয়া আমাৰ মায়া ইন্দ্ৰাণী বাইদেউ মানিব লাগিব কিন্তু মায়া সঁচাকৈয়ে স্মাৰ্ট ছোৱালী গোটেই প্লেনটো ইমান ধুনীয়াকৈ এক্সিকিউট কৰিলে তাই জনকনন্দিনীয়ে নিজেও গম নাপালে কি হ'ল তাইৰ লগত ছোৱালী কাৰ সিদ্ধাৰ্থ আজি হেনো জনকনন্দিনী ষ্টেজত ব্লেকআউট হৈ পৰিলে বেচেৰি well done I'm proud of you নন্দিনী বা সোনকালে টিভিটোত আহি চোৱা আহিছোন আজিৰ দিনটোৰ এক বিশেষ খবৰ নিউজ
নিউজ অসমৰ স্বত্বাধিকাৰী নিখিল বৰুৱাই জনকনন্দিনীক তেওঁৰ চেনেলৰ পৰা বৰখাস্ত কৰিছে বৰুৱাৰ মতে মঞ্চত নৃত্য প্ৰদৰ্শন কৰিব নোৱাৰি ধমকি ৰোৱা জনকনন্দিনীয়ে তেওঁৰ চেনেলৰ কাৰণে দুৰ্নাম কঢ়িয়াই আনিছে বৰুৱাই জনায় যে জনকনন্দিনীৰ ভৱিষ্যতৰ কোনো কাৰ্যকলাপত নিউজ অসম জড়িত নাথাকে জনকনন্দিনীৰ বিকল্প কোন হ'ব অতি শীঘ্ৰে ৰাইজে গম পাব আপুনি এনেকুৱা কেনেকৈ কৰিব পাৰিলে বৰুৱা খুৰা এইটো মোৰ শ্ব' আপুনি মোক নজনোৱাকে বেলেগক কেনেকৈ দি দিব পাৰিলে তোমাক নজনোৱাকে মোৰ আকৌ সেইটো দৰকাৰ কেতিয়াবা পৰি আৰু তুমি পাহৰি গৈছা নেকি কাৰ লগত কথা পাতি আছা মই এই চেনেলৰ মালিক যেতিয়া যাক ইচ্ছা ৰাখিব পাৰোঁ আঁতৰাব পাৰোঁ এণ্ড হু টল্ড ইউ ইটছ ইয়ৰ শ্ব' এইটো মোৰ শ্ব' আপুনিও জানে যে মোৰ কাৰণে আপোনাৰ চেনেলৰ ৰেটিং ইমান ভাল হৈ গ'ল সেইটোৰ কাৰণে আপুনি মোক কৃতজ্ঞতা জনাব লাগে জনকনন্দিনী তুমি চিৰিয়াছলি ভাবা নেকি যে তোমাৰ বাবে মোৰ চেনেলৰ ৰেপুটেশ্যন বাঢ়িছে বুলি চিৰিয়াছলি শুনা তোমাক মই যেনেকৈ বনাইছোঁ তোমাৰ অস্তিত্বও মই শেষ কৰি দিব পাৰোঁ আৰে তুমিতো মোৰ কাৰণে এটা প্ৰডাক্ট অনলি এ প্ৰডাক্ট এই পেপাৰখনৰ নিচিনা যেতিয়ালৈকে এই কামত আহে তেতিয়ালৈকে টেবুলৰ ওপৰত থাকে যেতিয়া কাম শেষ হৈ যায় That's it. এতিয়া শুনা আৰু একো নাটক নকৰাকৈ ইয়াৰ পৰা মনে মনে ওলাই যোৱা Just get lost. নাই এনেকৈ মই নাযাওঁ আপোনাৰ যেতিয়াই মন যায় আপুনি ৰাখিব আপোনাৰ যেতিয়াই মন যায় আপুনি উলিয়াই দিব এইটো কি কথা হ'ল নেকি মই মানুহ গোটাম মিডিয়া মাতিম মোৰ ফেন্সে ক'ব আপোনাক মই কোন আপোনাক শেষ কৰি দিম মই অ'কে তুমি তাৰমানে এনেকৈ নামানিবা আচ্ছা Security! Just get her out of my sight.